নমস্কাৰ, সকলোকে স্বাগতম জনাই আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। 1 নম্বৰ প্ৰশ্ন, ভেটিকান চিটি কোন মহাদেশৰ অন্তৰ্গত? গ নম্বৰটো শুদ্ধ, ইউৰোপ। 2 নম্বৰ, পৃথিৱীৰ খোলাটো কিহেৰে গঠিত? খ নম্বৰটো শুদ্ধ, ফলক। 3 নম্বৰ, অজন গেছৰ অণুৱে কি ৰশ্মি শোষণ কৰে? ক নম্বৰটো শুদ্ধ, অতিবেঙুনীয়া ৰশ্মি। 4 নম্বৰ, হিমালয় পৰ্বতমালা কোন যুগত সৃষ্টি হৈছে? খ নম্বৰটো শুদ্ধ, টাৰ্চিয়েৰী। 5 নম্বৰ, আন্দামান নিকোবৰ দ্বীপপুঞ্জত মুঠ কিমানটা দ্বীপ আছে? গ নম্বৰটো শুদ্ধ, 215টা। 6 নম্বৰ, চৰকাৰৰ মূল অংগ কেইটা কি কি? ক নম্বৰ শুদ্ধ, 3টা, কাৰ্যপালিকা, বিধানমণ্ডল, ন্যায়পালিকা। 7 নম্বৰ, ভাৰতবৰ্ষৰ সৰ্বপ্ৰথম ৰাজনৈতিক দল? খ নম্বৰটো শুদ্ধ, ভাৰতীয় জাতীয় কংগ্ৰেছ। 8 নম্বৰ, সংবিধান সভাৰ সভাপতি কোন আছিল? ক নম্বৰ শুদ্ধ, ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। 9 নম্বৰ, ভাৰতৰ সংবিধানখন কেইটা অধ্যায়ত বিভক্ত? ক নম্বৰটো শুদ্ধ, 22টা। 10 নম্বৰ, ভাৰতৰ সংবিধানত কিমানটা অনুসূচী আছে? ঘ নম্বৰটো শুদ্ধ, 12টা। এনেধৰণৰ প্ৰতিযোগিতামূলক ভিডিঅ' পোনপ্ৰথমেই পাবৰ বাবে চেনেলটো লাইক এটা কৰি ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষৰ বেলটো দবাই ন'টিফিকেশ্যনটো অন কৰি ল'ব। 11 নম্বৰ, ৰাষ্ট্ৰসংঘৰ চনদত কেইটা অনুচ্ছেদ আছে? খ নম্বৰটো শুদ্ধ, 111টা। 12 নম্বৰ, কোন দেশত প্ৰথমে মৌলিক অধিকাৰৰ ধাৰণা জন্ম হৈছিল? গ নম্বৰটো শুদ্ধ, মাৰ্কিন যুক্তৰাষ্ট্ৰ। 13 নম্বৰ, চৰকাৰৰ শ্ৰেণীবিভাগ কৰা প্ৰথমজন দাৰ্শনিক কোন? খ নম্বৰটো শুদ্ধ, প্লেটো। 14 নম্বৰ, বৰ্তমান যুগত জনপ্ৰিয় চৰকাৰ হৈছে? ক নম্বৰটো শুদ্ধ, গণতন্ত্ৰ। 15 নম্বৰ, সংসদীয় পদ্ধতি চৰকাৰৰ মুৰব্বী হ'ল? ঘ নম্বৰটো শুদ্ধ, 2জন। এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি লওক আগন্তুক আহিবলগীয়া ভিডিঅ' সকলোতকৈ আগত পাবলৈ। 16 নম্বৰ, গণতান্ত্ৰিক চৰকাৰ কেই প্ৰকাৰ? ক নম্বৰটো শুদ্ধ, 4 প্ৰকাৰ। 17 নম্বৰ, তলৰ কোন কোন দেশত এককেন্দ্ৰিক চৰকাৰ আছে? গ নম্বৰটো শুদ্ধ, জাপান, ইটালী। 18 নম্বৰ, ভাৰতৰ সংবিধান কেতিয়া বলবৎ কৰা হয়? খ নম্বৰটো শুদ্ধ, 1950 চনৰ 26 জানুৱাৰীত। 19 নম্বৰ, 42 নং সংশোধনী যোগে ভাৰতৰ সংবিধান কোন শব্দ নতুনকৈ ব্যৱহাৰ কৰা হৈছে? গ নম্বৰটো শুদ্ধ, সমাজবাদী।
20 নম্বৰ, ভাৰতৰ সংবিধান পৃথিৱীৰ সংবিধান। ইয়াৰ শুদ্ধ উত্তৰ হ'ব গ দীৰ্ঘতম